প্রবেশ করুত নারায়ণ কাম কোটি স্মিতা জগত পালক ধাতা সাধু বান ভবা রুখ প্রভু দিলা দরি খন রে পর রুখ প্রভু দিলা দরি খন রে হংস পদিম দেখি দেখো ভালো রে হংস গদা পদিম দেখি দেখো ঘন রে কর যুগ কল রুণ জুন রুল রে কর যুগ কল রুণ জুন রুল রে তাহে মাজু মান হরি হরি বোলায়া রে তাহে মাজু মান হরি হরি ভুলা
ক্ষীৰসাগৰৰ অনন্ত শয্যাত শয়ন কৰি আমি ধ্যানত মগ্ন হওঁ আমাৰ এই মহাভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে। অধৰ্মই যাতে ধৰ্মক গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে নানা ৰূপে আমি লওঁ অৱতাৰ। সত্য শুদ্ধ একান্তে ভকত আমাৰ অতিকে প্ৰিয়। আমাৰ ইচ্ছা অবিহনে গছত শুষ্ক হৈ থকা পত্ৰয়ো ধৰণী স্পৰ্শ কৰিব নোৱাৰে। কিন্তু প্ৰত্যেক মুহূৰ্ততে আমি চৈতন্য ৰূপে নহলেও সৃষ্টিৰ নিয়ম ৰক্ষা কৰি নিষ্কৰ্ম কৰো সমাপন। এইবাৰ সতী ধৰ্মৰ মহত্বই যে ত্ৰিলোক লঘু কৰিব পাৰে আৰু মাতৃ দুগ্ধৰ ঋণ যে আমি স্বয়ম্ভু হৈও পৰিশোধ কৰিব নোৱাৰো। এই কথা এই জগতবাসীক বুজাবৰ বাবে আমি দত্তাত্ৰেয় নামৰ অৱতাৰ কৰিম ধাৰণ। কাৰণ সৃষ্টিকৰ ত্ৰিনয়ন আৰু আমাৰ অংশৰে সৃষ্টি হোৱা এই অৱতাৰেই হব মাতৃৰ প্ৰতি থকা পুত্ৰৰ ভক্তিৰ প্ৰতীক। যি ৰূপক জগতে পুজিব জ্ঞানৰ প্ৰতীক ৰূপে জ্ঞান পাব পঞ্চতত্বৰ। গতিকে যাওঁ এই বিষয়ে সৃষ্টিকৰ আৰু ভোলানাথৰ লগত কৰোঁগৈ আলোচনা। ওম হৰি দয়া কৰা দয়া কৰা হে নাৰায়ণ কৃপা কৰা কৃপা কৰা প্ৰণাম তোমাক। দয়া কৰা দয়া কৰা হে নাৰায়ণ কৃপা কৰা কৃপা কৰা প্ৰণাম তোমাক। নারায়ণ নারায়ণ নারায়ণ। হে প্রভু নারদর প্রাণধর, হে প্রভু ভগত বৎসল, হে অনন্ত কোটি ব্রহ্মাণ্ডৰ গৰাকী নাৰদৰ শতকোটি প্ৰণিপাত কৰিবা গ্ৰহণ। তথাস্তু। হে প্ৰভু মোক উদ্ধাৰ কৰা প্ৰভু এই ঘোৰ সংকটৰ পৰা।
প্ৰভু আপুনি যদি এইদৰে মৃদু হাঁহিত বিভোৰ হৈ থাকে মই কি কৰিম প্ৰভু মই মোৰ মিত্ৰ পৰ্বতৰ বিবোধিত পৰি বিপথে পৰিচালিত হৈছিলোঁ কিন্তু প্ৰভু মোৰ ভ্ৰম দূৰ হ'ল মোক উদ্ধাৰ কৰক প্ৰভু নাৰায়ণ প্ৰভু মোৰ পৰম মিত্ৰ কৰতাল আৰু প্ৰিয় সখী বীণাৰ সহিতে পুনৰ কৰিছোঁ অনুৰোধ আপুনি আপোনাৰ ৰহস্যৰে আগৰা হাঁহিৰ জালত মোক নেপেলাব মোক উদ্ধাৰ কৰক প্ৰভু নাৰদ প্ৰভু মই যি প্ৰকাৰে নাহাহো লাগে তোমাৰ কল্যাণ কিন্তু নিশ্চিত নাৰায়ণ বাৰু নাৰদ প্ৰভু এগৰাকী ৰাজকুমাৰী তোমাৰ মুখ পাশত আবদ্ধ হৈছে বুলি জানিব পাৰিছো আৰু সেই মুখে যেতিয়া বিবাহ বান্ধোনত বান্ধ খাই পৰিব তেতিয়া আমাৰ পৰম ভক্ত নাৰদৰ কল্যাণেই কল্যাণ নাৰায়ণ প্ৰভু মোক আৰু লজ্জিত নকৰিবা শুনা নাৰদ প্ৰভু গৃহস্থী জীৱনৰ অনুভৱ লোৱাটো হা? অতিকে আৱশ্যক নাৰদ প্ৰভু বিবাহৰ পিছত নিজৰ অনুভৱবোৰ আমাক প্ৰকাশ কৰিবলৈ পাহৰি নোযোৱাটো প্ৰভু মোৰ দৰে ব্ৰহ্মচাৰীক উদ্ধাৰ নকৰি এই বিষয় জঞ্জালত কিয় ঠেলি দিছে কিয় প্ৰভু কিয় প্ৰভু আপুনি মোৰ দুৰ্দশা দেখি হাঁহিছে কিয় নাৰদ তুমি মোক সহাৰ পৰা বিৰত ৰাখিবা নেকি নাৰায়ণ সাহস সাহস প্ৰভু সাহস বিপদত পৰাজনক উপহাস কৰাটো সংসাৰৰ যে নিয়ম প্ৰভু নাৰদ প্ৰভু এতিয়া দুখ কৰি কি লাভ স্বয়ং তুমিতো অৰ্ধাংগিনী পাবলৈ ইচ্ছা কৰিছিলা নাৰায়ণ আৰু তোমাৰ ইচ্ছাৰ সন্মান জনাই প্ৰভু দেৱাদিদেৱ মহাদেৱে তোমাক পত্নী লাভৰ বৰ কৰিলে প্ৰদান নাৰায়ণ আৰু মহাদেৱৰ বৰ কেতিয়াও নহয় নিষ্ফল কদাপিতো নহয় নিষ্ফল প্ৰভু অৰ্থাৎ মই মোৰ ভক্তি মোৰ ব্ৰহ্মচৰ্য নিষ্ফল হৈ পৰিব নেকি সেই দয়াময় মই তেন্তে এতিয়া সংসাৰৰ বান্ধোনত বান্ধ খাব লাগিব পৰিস্থিতিয়ে তাকেই বিচাৰিছে প্ৰভু তুমি পৰিস্থিতিক বুজা নাৰদ সত্যক তুমি স্বীকাৰ কৰা নাৰায়ণ সেই ৰাজকুমাৰীক পত্নী ৰূপে পোৱাটো সৌভাগ্যৰ কথা পিছে নাৰদ প্ৰভু পত্নীক লাভ কৰাৰ পিছত আমাক পাহৰি নোযোৱাটো বুজিছো বুজিলো প্ৰভু আপুনি চালনা কৰি মোক ত্যাগ কৰিব বিচাৰিছে হ'ব প্ৰভু নাৰদে আজি কৰিছো থিৰা যিজনে প্ৰভুৰ নামৰ বাহিৰে অন্তৰত কাৰোৰে স্থান নাই যিজনে নাৰায়ণৰ নামেই ৰক্ত হৈ নাৰদক তেজস্ক্ৰিয় কৰি ৰাখিছে সেইজনা মহাপ্ৰভুৰ সন্মুখত অদৃশ্য হৈ পৰিম প্ৰভু জগতৰ পৰা নাৰদ মই অৱশ্যে তোমাক ধেমালি কৰিলো শুনা পৰম ভক্ত মোৰ নাৰদ হৈছে বিষ্ণুৰ মন প্ৰভু উঠা উঠা মহাভক্ত মোৰ ৰাজকুমাৰী দময়ন্তী আৰু তোমাৰ প্ৰেমৰ কাহিনী বিস্তাৰিত কৰাটো আমাৰেই কাম্য প্ৰভু যি কি নহওক তাৰ আগে আছে এক কৰ্তব্য মহান প্ৰভু ত্ৰিদেৱৰ পত্নীৰ অহংকাৰ শূন্য আৰু সতীৰ মাহাত্ম্য প্ৰকাশৰ বাবে তোমাৰ সহযোগ অতিকে প্ৰয়োজন আমাক প্ৰভু তুমি যিহেতু আমাৰ মন নাৰায়ণ গতিকে সময়ত সকলো বুজিবা এতিয়া মই যাওঁ এই বিষয়ে সৃষ্টিকৰ আৰু ভোলানাথৰ লগত কৰোঁগৈ আলোচনা নারায়ণ নারায়ণ সুন্দৰ অতি সুন্দৰ প্ৰভু নাৰীৰ জালৰ পৰা উদ্ধাৰ কৰি আনি
পুনৰ নাৰীৰ মহাজালত নিক্ষেপ কৰি না প্ৰভু তোমাৰ অপাৰ মায়া বাৰু প্ৰভু যাওঁ এনে নিজ কৰ্তব্যত অগ্ৰসৰ জয় জয় ৰাম জগত জগত জীৱন স্বামী জগত জীৱন স্বামী হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি রাম 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 কৃষ্ণ রাম 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 নারায়ণ 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 ওম হরি রাম রাম রবে হয় মাঝে দেব সৃষ্টি কর আরে রাম রাম গহি গম্ভীর দেখি অতি মনোহর আরে গহি গম্ভীর দেখি অতি হরে রাম রাম এহি মতে পাইলা গয়া অভার ভিতর আরে রাম 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 হরি রাম হরি ভোলা নিরন্তর হরে রাম হরি রাম হরি ভোলা বৈকুণ্ঠৰ অধিপতি প্ৰভু নাৰায়ণ অংশে এক উত্তম কমল পুষ্প হৈছিল আবিৰ্ভাৱ যি পুষ্পৰ অসংখ্য নালদণ্ড যাৰ উচ্চতা অনন্ত
কৌটি সূৰ্যতকৈ অধিক প্ৰকাশেৰে পৰিপূৰ্ণ সেই পুষ্পতে আমি অধিষ্ঠিত হৈ পৰম ব্ৰহ্মৰ ইচ্ছা অনুসৰি সৃষ্টিৰ কাৰ্য আমি কৰিছোঁ সমাপন। যিজনে আমাক পাবৰ বাবে কঠোৰ তপস্যাত মগ্ন হয়, তেওঁৰ মনোকামনা আমি অৱশ্যেই কৰিম পূৰণ। প্ৰভু নাৰায়ণে আমাকেই কৰিছে স্মৰণ। যাওঁ যাওঁ আমি বিলম্ব নকৰি প্ৰভু নাৰায়ণৰ পাশে। হরি ভাত বেশ কৰে শিৱনা ককালে বা ঘৰ স্বাল দেখিতে ভন দেখিতে ভন দেখিতে ভন এহিমতে পাইলা গয়া কইলা কহি কর কইলা কহি কর হর হর মহাদেব নিরন্তর হর হর মহাদেব বুলা নিরন্তর বুলা নিরন্তর কাল মই এক লঘু ক্ষণো মই অমৰো মই প্ৰত্যেকৰ মৃত্যু হওঁ মই সন্মানৰ মোহ নাই মোৰ অপমানৰ ভয় নাই মোৰ সংসাৰৰ পৰা নাই মোৰ লোৱাৰ হাবিয়াস নাই মোৰ দিয়াৰ হাবিয়াস আমি বৈৰাগ্য আমি দেৱাদিদেৱ মহাদেৱ কিন্তু যেতিয়া ধৰ্মৰ নামত কোনোৱে পক্ষপাত কৰে আচৰণ তেতিয়া অৱশ্যেই তাৰ মই কৰিম বিনাশ
বেল পত্ৰ মোৰ অতিকেই প্ৰিয়। বেল পত্ৰই মোৰ সন্তাপ নিয়ে অতৰাই। ধতুৰা পুষ্পও মোৰ প্ৰিয়। ধতুৰাই মোক শান্তি যোগায়। কিন্তু যদি সংসাৰেই অধৰ্মীৰ প্ৰভাৱত অশান্তিত ডুব গৈ থাকে, তেতিয়া মোৰ প্ৰজন্মৰ মাজতেই মহাযুদ্ধৰ হ'ব সূচনা। তেনেস্থলত মাত্ৰ ধতুৰা আৰু বেল পত্ৰ প্ৰদান কৰিলেও জানো মোৰ মনে শান্তি লভিব? হে মোৰ ভক্তগণ, তোমালোকে মোক স্মৰণ কৰা, মই শুনিম। তোমালোকে মোক আহ্বান কৰা, মই আহিম। আৰু মোক একো নালাগে। নিজ মনক শিৱময় কৰি তোলা, সেয়াই মোৰ বাবে হ'ব শান্তিৰে পৰিপূৰ্ণ কৈলাশ। মোৰ বাবে হ'ব সুন্দৰৰ আকাশ, তাতে মই কৰিম বাস। নাৰায়ণে মোক কৰিছে স্মৰণ। যাওঁ এবে মই নাৰায়ণৰ পাখে।